নমস্কাৰ, আপোনালোকে চাই আছে টেক 365 অসম আৰু আজি আপোনালোকক মাত্ৰ 10 মিনিটতকৈ কম সময়তে এটা ফ্ৰী ৱেবছাইট কেনেদৰে বনাব পাৰি তাক জনাব বিচাৰিছোঁ। ইয়াৰ বাবে ক্ৰম ব্ৰাউজাৰ খুলি লওক। ক্ৰম ব্ৰাউজাৰত গৈ গুগলত চাৰ্চ কৰক wix.com wix.com। গুগলত চাৰ্চ কৰাৰ লগে লগে wix.com-ৰ অফিচিয়েল ৱেবছাইটটো খুলি লওক। এতিয়া গেট ষ্টাৰ্টেডত ক্লিক কৰক। গেট ষ্টাৰ্টেডত ক্লিক কৰাৰ লগে লগে এখন পেজ খোল খাব লগ ইন আৰু চাইন আপৰ কাৰণে। নতুন ইউজাৰ ক্ষেত্ৰত চাইন আপ। মই ইতিমধ্যে চাইন আপ কৰি থৈছোঁ, সেইবাবে লগ ইন কৰিছোঁ। ৱেলকাম টু উইক্স নামৰ এখন নতুন পেজ খোল খাইছে। ক্ৰিয়েট ইউৰ ৱেবছাইটত ক্লিক কৰক। ইয়াত বিভিন্ন ধৰণৰ কেটেগৰী দেখা গৈছে। আপোনাৰ ৱেবছাইটটো কোনটো কেটেগৰী হয় সেইটো চিলেক্ট কৰি লওক। বিজনেছ, ডিজাইনাৰ, ব্লগ, অনলাইন ষ্ট'ৰ, বহুতো কেটেগৰী আছে। আৰু এতিয়া দুটা অপশ্যন পাব। আপুনি আপোনাৰ ৰিকুৱাৰমেণ্টখিনি কৈ দিলে এটা ছাইট নিজে তৈয়াৰ হৈ যাব, আৰু ছেকেণ্ডটোত আপুনি উইক্স এডিটৰ সহায়ত নিজে ছাইটটো তৈয়াৰ কৰিব পাৰিব। আমি এতিয়া ছেকেণ্ডটো চিলেক্ট কৰিম। এতিয়া বহুতো ফ্ৰী টেমপ্লেটছ দেখা গৈছে। ইয়াৰ পৰা আপুনি পচন্দৰ এখন টেমপ্লেট চিলেক্ট কৰি লওক। সেইখন টেমপ্লেটছত আমি ছাইটটো ডিজাইন কৰিব পাৰিম। মই মোৰ চেনেলটোৰ কাৰণে যিটো ছাইট খুলিম তাৰ বাবে এখন টেমপ্লেট চিলেক্ট কৰি লওঁ। আপুনি চাৰ্চ ইঞ্জিনতো টেমপ্লেট চাৰ্চ কৰিব পাৰিব। মই মোৰ চেনেলটোৰ কাৰণে এখন টেমপ্লেট চিলেক্ট কৰি লৈছোঁ, আৰু চিলেক্ট কৰি এতিয়া টেমপ্লেটছখন এডিট কৰি আমাৰ ছাইটটো ডিজাইন কৰিম। ইয়াত টেমপ্লেটছখন খোল খাইছে। এডিট দিছ ছাইটত ক্লিক কৰাৰ লগে লগে আমি এই টেমপ্লেটছখনৰ ওপৰত আমাৰ ছাইটটো ডিজাইন কৰিব পাৰিম। আৰু এতিয়া আপুনি বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। বেকগ্ৰাউণ্ডত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাইছে। আপুনি ইয়াৰ পৰা বেকগ্ৰাউণ্ডত ইমেজ বা ভিডিঅ' দিব পাৰিব, আৰু আপুনি গেলেৰীৰ পৰাও আপলোড কৰিব পাৰিব। ইয়াত কিছুমান ৰেডিমেড আপুনি ভিডিঅ' পাব বেকগ্ৰাউণ্ডৰ কাৰণে। এনেকুৱা ধৰণৰ ভিডিঅ' ধুনীয়া আছে। মই মোৰ ছাইটটোৰ কাৰণে এনেকুৱা এটা ভিডিঅ' চিলেক্ট কৰি লৈছোঁ। আপোনালোকে চাব পাৰে, এনেকুৱা ভিডিঅ' বহুতো আছে। আৰু ইয়াৰ পিছতে আপুনি ছাইটটোৰ নাম ইয়াত এডিট কৰিব পাৰিব। এডিট টেক্সটত গৈ ছাইটটোৰ নাম লিখিব পাৰিব। এতিয়া মই চেনেলটোৰ নামে ছাইটটো বনাব লৈছোঁ, সেইকাৰণে লিখিছোঁ টেক 365 অসম। আপুনি তলৰ লাইনত ছাইটটো কি হয় তাৰ ওপৰত লিখিব পাৰিব। মই এইটো ইউটিউব চেনেল বুলি লিখিম। এতিয়া আমি প্ৰফাইল পিকচাৰখন চেঞ্জ ইমেজত গৈ আমি প্ৰফাইল পিকচাৰখন চেঞ্জ কৰিম। আমি এখন গেলেৰী বা আপলোড কৰিম। আপলোড ইমেজত ক্লিক কৰাৰ লগে লগে আমাৰ ডেস্কটপৰ পৰা আমি এখন প্ৰফাইলৰ কাৰণে পিকচাৰ চিলেক্ট কৰিম। মই মোৰ চেনেলটোৰ পিকচাৰখন লগ'টো দিব বিচাৰিছোঁ। ইয়াৰ লগে লগে শ্ব'জ ইমেজ কৰাৰ লগে লগে আমাৰ প্ৰফাইল পিকচাৰখন চিলেক্ট হৈ যাব। এয়া আপোনালোকে দেখিব পাইছে। আমি ইয়াৰ পজিশ্যনটো আমাৰ মতে চেঞ্জ কৰিব পাৰিম, আৰু ইয়াত আমি এনিমেশ্যন দিব পাৰিম কিদৰে পিকচাৰখন এপিয়াৰ হ'ব।
প্ৰফাইল পিকচাৰখন এপিয়াৰ হ'ব সেইটো আমি চিলেক্ট কৰিব পাৰিম। ইয়াত বহুতো অপশ্যন আছে, ষ্টাইল আছে, আপোনালোকে এপ্লাই কৰি চাব পাৰে। মই ইয়াৰ এটা ষ্টাইল চিলেক্ট কৰি লৈছোঁ। আৰু ইয়াৰ পিছত আছে এবাউট মি ছেকশ্যন আছে। ইয়াত আপোনাৰ ছাইটটো কিহৰ হয় বা আপুনি যদি পাৰ্চনেল ছাইট বনাইছে আপোনাৰ বিষয়ে ইয়াত লিখিব পাৰে। তাৰ বাবে মই টেক্সটখিনি ডিলিট কৰি লৈছোঁ। এতিয়া লিখিম মোৰ চেনেলটোৰ বিষয়ে। মই মোৰ চেনেলটোৰ ডেছক্ৰিপশ্যনটো লিখিছোঁ। আপুনি যিমান ৱৰ্ডৰ ভিতৰত লিখিব বিচাৰে লিখিব পাৰে, আৰু বাকী থকাখিনি মই নিলিখোঁ, এতিয়া ডিলিট কৰি দিছোঁ। ইয়াৰ পিছত আপুনি লিখা টেক্সটখিনি আপুনি এনিমেশ্যনো চিলেক্ট কৰিব পাৰে। ইয়াত বিভিন্ন এনিমেশ্যন আছে কিদৰে টেক্সটখিনি এপিয়াৰ হ'ব। ইয়াৰ পৰা আপুনি পচন্দৰ এনিমেশ্যনটো চিলেক্ট কৰি ল'ব পাৰিব। ইয়াত আপুনি স্কিল আছে, স্কিলত আপোনাৰ কি কি স্কিল আছে সেইবোৰ আপুনি ইনপুট কৰিব পাৰিব। তাৰপিছত আপোনাৰ কণ্টেক্ট ডিটেইলছ আপুনি ইয়াত ইনপুট কৰিব পাৰিব। মই জাষ্ট আপোনালোকক এটা ৰাফ আইডিয়া দিছোঁ। আপোনালোকে wix.com-ত আহি এনেদৰে চাই বস্তুবোৰ এপ্লাই কৰি নিজৰ বাবে এটা আকৰ্ষণীয় ছাইট অতি কম সময়ৰ ভিতৰতে 10 মিনিটতকৈ কম সময়তে তৈয়াৰ কৰিব পাৰিব। ইয়াৰ পিছত এনেদৰে আপুনি ছাইটটো ডিজাইন কৰাৰ পিছত পাব্লিছ কৰিব পাৰিব। ওপৰত পাব্লিছ দেখিছে, তাত ক্লিক কৰাৰ লগে লগে ছাইটটো পাব্লিছ হ'ব। ইয়াৰ পাব্লিছত ক্লিক কৰাৰ লগে লগে এখন পেজ খোল খাইছে। এইটো আমাৰ ছাইটটো লিংক হ'ব। ইয়াত wixsite.com লাগি আছে। এইটো কিন্তু আপুনি গুচাবলৈ হ'লে আপুনি পে' কৰিব লাগিব। ইয়াত wixsite গুচাবলৈ আপুনি পে' কৰিব লাগিব। যদি সেইটো থাকে আপুনি ফ্ৰীতে এইটো ছাইট অপাৰেট কৰিব পাৰিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আমাৰ ছাইটটো ছেভ হৈ যাব। আমাৰ ছাইটটো ছেভ হৈ গৈছে আৰু এতিয়া পাব্লিছ কৰাৰ লগে লগে পাব্লিছ হ'ব। এতিয়া আমাৰ ছাইটটো পাব্লিছ হৈ যাব আৰু ইয়াৰ লিংকটো ওলাব। এইটো আমাৰ লিংকটোত গৈ আমি ছাইটটো চাব পাৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে প্ৰথমে ভিডিঅ'বোৰ পায়। ধন্যবাদ।